फैनायनि थाखाय गिबियावनो आं नोंथांखौ साबायखर बावदों बिटिआर ओनसोल एबा 6 सिडुलनि सासे नोगोरारि हिसाबै आं नोंथांखौ साबायखर बावदों लोगोसे आसामनि मानगोनां गिबि मन्त्रि मानिजाथाव डक्टर हिमन्त बिश्व शर्मा बिथांखौबो आं बे समाव साबायखर बावदों आरो आसाम सरकारखौ बेबायदि हाबाफारि लानायनि थाखाय मानगोनां बुंथिगिरि honorable member আমার আজি টেকনিক্যাল মানে প্রবলেম ইয়ার ইন্টারপ্রেটর তো অসমীয়াতে কম হ্যাঁ এড্ৰেছখিনি বৰত কৰি লৈছোঁ স্যাৰ হ্যাঁ মই অসমীয়াতে কৈ আছোঁ স্যাৰ অসমীয়াত কৰি এড্ৰেছিংখিনি কৰি আছে ঠিক আছে মোৰ 6 শিডিউলত হ'ব ঠিক আজিৰ যি বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু কিছু কথা মই বৰত ক'বলৈ পাই সুখী অনুভৱ কৰিছোঁ বড়ো ভাষা ৰাষ্ট্ৰৰ ভাষা 8 শিডিউলৰ অন্তৰ্ভুক্ত লাহে লাহে আমি চৰ্চা কৰিবলৈ পোৱাটো আমি দেখিছোঁ আপোনাৰ উদ্যোগতে আমাৰ অসম বিধানসভাত বড়ো ভাষা প্ৰচলন আৰম্ভ হ'ল আৰু বিভিন্ন চৰকাৰী বিষয়াসকলকো বা কৰ্মচাৰীসকলকো আজি ট্ৰেইনিং দিয়াৰ যি ব্যৱস্থা আপুনি কৰি আছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰোঁ মাননীয় অধ্যক্ষ মহোদয় আজি যি শিতানটো স্পিকাৰ ইনিচিয়েটিভত লোৱা হৈছে তাৰ বাবে সঁচাকৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইটো এটা ইতিহাস যে অসমত কোনোদিনে অসম বিধানসভাৰ বাহিৰত হোৱা নাছিলে আজি প্ৰথমবাৰৰ কাৰণে 6 শিডিউল বিটিআৰৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰত বিটিআৰৰ এছেম্বলি হলত হৈ আছে আৰু লগতে স্পিকাৰৰ যিটো উদ্যোগ স্পিকাৰ যি ইনিচিয়েটিভ সেই ইনিচিয়েটিভত আপুনি যিটো বিষয় আলোচনাৰ কাৰণে সুযোগ দিলে তাৰ বাবেও মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থসামাজিক আৰু সামগ্ৰিক যি উন্নয়ন এই বিষয়ে আজি যে সদনত মুকলিকৈ আলোচনা কৰাৰ কাৰণে যি কাৰ্যসূচী লোৱা হ'ল তাৰ বাবে সঁচাকৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব মাননীয় অধ্যক্ষ মহোদয় 6 শিডিউলৰ ডেভেলপমেণ্টৰ কথা ক'বলৈ যাওঁতে কিছু কথা মই কৈ ল'ব বিচাৰিছোঁ কেনেকৈ আমাৰ অসমত বা নৰ্থ ইষ্টত আমাৰ 6 শিডিউল আৰম্ভ হ'ল এই কিছু কথা মই সদনত ক'ব বিচাৰিছোঁ 1929 চনত শ্ৰীমদ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই সেই ব্ৰিটিছৰ সময়তেই 1929 চনত তেখেতে চাইমন কমিশ্যনত লগ কৰিছিলে শ্বিলঙত আৰু তেখেতে মেমৰেণ্ডাম সেই সময়ত তেখেতে ছাবমিট কৰিছিলে স্বাধীনতাৰ আগত তেখেতে সেই সময়ত দাবী জনাইছিল যে সেই সময়ৰ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু বেংগল প্ৰভিন্সৰ কোচবিহাৰ তাত থকা যি বড়োসকল সেই বড়োসকলৰ পৃথককৈ চেঞ্চাছ কৰিব লাগে বুলি তেতিয়াই সেই চাইমন কমিশ্যনক লগ কৰি পেলাই শ্বিলঙত মেমৰেণ্ডাম দিয়া আৰম্ভ হৈছিলে 1929 চনত স্বাধীনতাৰ বহু আগৰ পৰাই তাত কোৱা হৈছিল আকৌ যে ছেপাৰেট ৰিপ্ৰেজেণ্টেটিভছ ইন দ্য লোকেল বডিজ যেনেকৈ আজি বিভিন্ন নিকায় নিগমবিলাকত বিভিন্ন সুযোগ সুবিধা দিয়া হয় সেই সময়ত নিশ্চয় তেখেতে অনুভৱ কৰিছিল যে লোকেল বডিজবিলাকতো আমাৰ মানুহবিলাকক যাতে তাত ৰিপ্ৰেজেণ্ট কৰা হয় সেই দাবীটো তেখেতে সেই সময়ত উত্থাপন কৰিছিলে ইয়াৰ পিছত যদি চোৱা যায় 1933 চনত ভীমবৰ দেউৰী তেখেতসকলৰ নেতৃত্বত 1933 চনত সেই সময়ত ট্ৰাইবেল লীগ অসম ভৈয়াম ট্ৰাইবেল লীগৰ জন্ম হৈছিল
ট্ৰাইবেলসকলৰ অধিকাৰৰ কাৰণে কথা কোৱা হৈছিলে ট্ৰাইবেলসকলৰ বিভিন্ন সমস্যাক লৈ পেলাই ভীমবৰ দেউৰী ডাঙৰীয়াসকলৰ নেতৃত্বত তেওঁ একেৰাহে 13 বাৰ সাধাৰণ সম্পাদক হৈছিলে ট্ৰাইবেল লীগত অসমত থকা বিভিন্ন ট্ৰাইবেলসকলৰ সমস্যাবিলাকক লৈ পেলাই এই সময়তো তেনেকুৱা ধৰণৰ কিছু সংগ্ৰাম তেনেকুৱা দাবী আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত আমি সকলোৱে জানো যে 1947 চনৰ পিছত যেতিয়া সংবিধান ৰচনা কৰা হয় ড্ৰাফটিং কৰা হয় এই সময়ত অসমৰ সন্মানীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তেওঁৰ লগত 5 জন সদস্যক লৈ পেলাই যি এটা সাব কমিটি গঠন কৰি দিয়া হৈছিল এই সাব কমিটিয়ে ৰিপৰ্ট দাখিল কৰিছিল আৰু সাব কমিটিয়ে ৰিপৰ্ট দাখিল কৰাৰ পিছত 1949 চনত এই কথাটো লৈ পেলাই তৰ্ক বিতৰ্ক হৈছিল যুক্তি তৰ্ক হৈছিল আৰু 1949 চনৰ 26 নৱেম্বৰত এইটো আইনত পৰিণত হৈছিল আৰু ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ 1950 চনৰ পৰা আমাৰ নৰ্থ ইষ্টত 6 শিডিউল কাউন্সিল বনাই দিয়া হৈছিল যেনেকৈ আমাৰ অসমত কাৰ্বি আংলঙৰ কথা আমি জানো ডিমা হাছাও বৰ্তমানৰ ডিমা হাছাও এই সময়ৰ নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট এই দুটা কাউন্সিল 6 শিডিউল যি দুটা কাউন্সিল সেই দুটা কাউন্সিলটো বনাই দিয়া হৈছিল ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছাম পিটিচিয়ে 1967 চনৰ পৰা অসমত থকা ভৈয়াম জনজাতিসকলক লৈ পেলাই প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছাম গঠন কৰি পেলাই উদয়াচলৰ ডিমাণ্ড দিয়া হৈছিল অকল ইয়াত এটা জনগোষ্ঠীই নাছিল বিভিন্ন আমাৰ ভৈয়ামত থকা যিবিলাক জনজাতি আছিল সেই জনজাতিসকলক লৈ পেলাই পিটিচি প্লেন্স ট্ৰাইবেল কাউন্সিল অফ আছামে উদয়াচলৰ যি দাবী সেই দাবীটো উত্থাপন কৰিছিল ইয়াৰ পিছত দেখা যায় অসম আন্দোলন হ'ল অসম আন্দোলন হোৱাৰ পিছত অসম চুক্তি হ'ল সেই অসম চুক্তি হোৱাৰ পিছত হয়তো আমাৰ জনজাতিসকলৰ মাজত কতবা নহয় কতবা দুখ থাকি গ'ল ক্ষোভ থাকি গ'ল অসম চুক্তিৰ পিছত আমি দেখিবলৈ পাওঁ অসমত আমাৰ বিভিন্ন জনজাতি সংগঠনবিলাক ছাত্ৰ সংগঠনেই হওক বা বিভিন্ন সংগঠনেই হওক অসম চুক্তিৰ পিছত আন্দোলন কৰিবলৈ বাধ্য হোৱাৰ নিচিনা এটা পৰিৱেশ হ'ল যাৰ ফলত নিখিল বড়ো ছাত্ৰ সন্থাই 1987 চনৰ পৰা ডিভাইড আছাম 50-50 শ্লোগানেৰে সংকোচৰ পৰা শদিয়ালৈ পৃথক বড়োলেণ্ডৰ ৰাজ্যৰ আন্দোলন কৰিল এই কথাবিলাক আমি সকলোৱে জানো আজি এই কথাটো কিছু মই টানি আনিব বিচাৰিছোঁ ইতিহাস যেহেতু কেনেকৈ 6 শিডিউল হ'ল অসমত কেনেকৈ আমাৰ বিটিচি হ'ল কেনেকৈ আমাৰ বিটিআৰ হ'ল এই কথাবিলাক ক'বলৈ যাওঁতে কিছু কথা মই ৰোমন্থন কৰিব বিচাৰিছোঁ বা কিছু কথা মই ইতিহাসৰ পৰা মই টানি আনি সদনত ক'ব বিচাৰিছোঁ সন্মানীয় অধ্যক্ষ মহোদয় যে আমি এই কথাবিলাক সকলোৱে জানো যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই পৃথক বড়োলেণ্ডৰ আন্দোলন কৰিলে বড়োফাৰ অকাল মৃত্যুৰ পিছত সেই নেতৃত্ব বেলেগে দায়িত্ব ল'লে ইয়াৰ পিছত এটা চুক্তি হ'ল 1993 চনত BAC বড়োলেণ্ড অট'নমাছ কাউন্সিল ষ্টেট এগৰ আধাৰত আছিলে ষ্টেট এগৰ আণ্ডাৰত আছিলে BAC চুক্তিটো কিন্তু সেই BAC চুক্তিটো আনকনষ্টিটিউচনেল চেফগাৰ্ড নথকা ৰক্ষা কৱচ নথকা হেতুকে সেই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই এইটো ৰেজেক্ট কৰাৰ পিছত পুনৰ এটা আন্দোলন হ'ল ৰক্ষা কৱচ বিচাৰিছে
যেনেকৈ আজি আমি দেখিবলৈ পাওঁ বা শুনিবলৈ পাই আছোঁ বিভিন্ন আমাৰ অট'নমাছ কাউন্সিলবিলাকেও কৈ আছে যে আমাক কনষ্টিটিউশ্যনেল ছেফগাৰ্ড লাগে নাম ক'লে হয়তো পেনেল আছে বেয়া নহ'ব চাগেই আজি আমাৰ মিচিং অট'নমাছ কাউন্সিল ৰাভা অট'নমাছ কাউন্সিল বিভিন্ন অট'নমাছ কাউন্সিলবিলাকেও কৈ আছে যে আমাৰ কাউন্সিলবিলাকক আমাক ছেফগাৰ্ড লাগে কি ছেফগাৰ্ড কনষ্টিটিউশ্যনেল ছেফগাৰ্ড সাংবিধানিক ৰক্ষা কৱচ লাগে বুলি তেওঁলোকেও আজি কৈ আছে সেই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই 1993 চনতে এইটো উপলব্ধি কৰিছিল BSc চুক্তি কৰাৰ পিছত উপলব্ধি কৰিছিল যে সেইদৰে নহ'ব আমাৰ ট্ৰাইবেলসকলৰ যদি উন্নতি যদি হ'ব লাগে আমি যদি সাংবিধানিক যদি অধিকাৰ আমি যদি পাব লাগে এই অঞ্চলৰ বসবাস কৰা লোকসকলৰ যদি উন্নয়নমূলক যদি কাম কৰিব লাগে তেতিয়াহ'লে অট'নমাছ কাউন্সিল ষ্টেট এগৰ আধাৰত বনোৱা অট'নমাছ কাউন্সিল যথেষ্ট নহয় আমাক কি 6 শিডিউল লাগিব বুলি এটা অনুভৱ হৈছিল আন্দোলন হ'ল ইয়াৰ পিছত 2003 চনত BLTৰ লগত চুক্তি কৰিলে বহুতো ইয়াত বড়ো দল সংগঠনো আছিলে BLT অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত বুজাপৰাত আহি 2003 চনত BTC চুক্তি হ'ল যি BTC 6 শিডিউল কাৰ্বি আংলঙৰ নিচিনাকৈ ডিমা হাছাওৰ নিচিনাকৈ এটা 6 শিডিউল হয় তথাপিও ইয়াত কিছু সংশোধন আছে এমেণ্ডমেণ্ট যিহেতু আমি সকলোৱে জানো 6 শিডিউল ভৈয়ামৰ কাৰণে নাছিলে পাহাৰৰ কাৰণে আছিলে এইটো অলপ এমেণ্ডমেণ্ট কৰি ইয়াত মানে 6 শিডিউলটো বনোৱা হ'ল 6 শিডিউল বুলি কোৱাৰ লগে লগে ইয়াত ট্ৰাইবেলসকলৰ প্ৰটেকশ্যনৰ কথা আহে আৰু সেইটোকে লৈ পেলাই কিছুমানে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিব বিচাৰে যে 6 শিডিউল মানে অকল ট্ৰাইবেলসকলৰ কাৰণে ইয়াত অনা ট্ৰাইবেলবিলাকৰ কোনো মানে সুৰক্ষাৰ কোনো ব্যৱস্থা নাই অনা ট্ৰাইবেলবিলাকৰ কোনো মৌলিক অধিকাৰ নাই তেনেকুৱা মিছ ইণ্টাৰপ্ৰিটেশ্যন আমি কৰাটো প্ৰায় আমি দেখোঁ প্ৰায় আমি শুনিবলৈ পাওঁ বা এনেকুৱা কথাবিলাক চৰ্চা চলি থাকে মানে উপাধ্যক্ষ মহোদয় আমি সকলোৱে জানো এইটো ভাৰত এটা সংবিধানৰ ভিতৰত এটা সংবিধানৰ গণ্ডিৰ ভিতৰত এখন ৰাজ্যৰ তলত থকা 6 শিডিউল হয় ইয়াত আমাৰ জনজাতিসকলক ট্ৰাইবেলসকলক ইয়াত সম্পূৰ্ণৰূপে ইয়াক প্ৰটেকশ্যন দিয়া হৈছে ইয়াৰ অৰ্থ এইটো নহয় এইটো ৰং ইণ্টাৰপ্ৰিটেশ্যন হয় মাজে মাজে ইয়াত অকল অনলি ফৰ ট্ৰাইবেল নন ট্ৰাইবেলবিলাকৰ কোনো সা সুবিধা নাই নন ট্ৰাইবেলবিলাকৰ কাৰণে কোনো ৰক্ষা কৱচ নাই নন ট্ৰাইবেলবিলাকৰ কাৰণে মাটিৰ কোনো সুৰক্ষা নাই তেনেকুৱা কথাবিলাক আমি চৰ্চা হোৱাটো আমি দেখিবলৈ পাওঁ কিন্তু বাস্তৱত সেইটো নহয় বনাফাইড যিবিলাক চিটিজেন এই বনাফাইড চিটিজেনবিলাকক তাত মানে অধিকাৰ দিয়া হৈছে এই কথাটো আমি সকলোৱে জানো বা সেই কথাটো যিটো সত্য কথা সেই সত্য কথাবিলাক আমাৰ আলোচনা হ'লে আমাৰ সকলোৰ কাৰণে লাভৱান হয় যেই নহওক সন্মানীয় উপাধ্যক্ষ মহোদয় আমাৰ যি 6 শিডিউল এই 6 শিডিউলৰ অল ৰাউণ্ড ডেভেলপমেণ্ট যদি হ'ব লাগে তেতিয়াহ'লে 6 শিডিউল কাউন্সিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যদি মধুৰ সম্পৰ্ক থাকে তেতিয়াহ'লেহে 6 শিডিউলৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো সম্ভৱ হয় ৰাজ্য চৰকাৰৰ লগত ভাল নহয় কেন্দ্ৰীয় চৰকাৰৰ লগত যদি ভাল সম্পৰ্ক নহয় তেতিয়া ইয়াৰ অল ৰাউণ্ড ডেভেলপমেণ্টটো আমি নিশ্চয়কৈ আশা কৰিব নোৱাৰোঁ আমি দেখিছোঁ যে 1950 চনৰ পৰাই আমাৰ অসমত কাউন্সিল আছে 6 শিডিউল ক্ৰনলজিকেলি যদি আমি সেইটো ষ্টাডি কৰি যাওঁ কাৰ দিনত কি হৈছে কি হোৱা নাই কাৰ দিনত কি পাইছে কি পোৱা নাই এইবিলাক যদি ক্ৰনলজিকেলি যদি আমি ষ্টাডি কৰিবলৈ যাওঁ তেতিয়া এই কথাবিলাক আমি উপলব্ধি নিশ্চয় কৰিব পাৰিম যদি সেই কাউন্সিলবিলাক সেই 6 শিডিউলবিলাক
ৰাজ্য চৰকাৰৰ লগত যদি ভাল নহয়, কেন্দ্ৰীয় চৰকাৰৰ লগত যদি ভাল নহয়, তেতিয়াহ'লে অল ৰাউণ্ড ডেভেলপমেণ্ট কৰাটো খুব সম্ভৱ নহয়। আমি ভাগ্যৱান বুলি আমি ভাবিছোঁ যে বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী হিচাপে আমি পাইছোঁ। আৰু আমি দেখিছোঁ যে এই 3.5 বছৰত তেখেতে কোকৰাঝাৰত 4টা নিশা তেওঁ কটাই গৈছে। আহিছেতো বহুতবাৰ আহিছে, কিন্তু 4 নিশা তেখেতে কোকৰাঝাৰত থাকি গ'ল। যেতিয়া কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ লগত ভাল সম্পৰ্ক হ'ব, মধুৰ এটা সম্পৰ্ক হ'ব, তেতিয়া এই কাউন্সিলবিলাক, এই 6 শিডিউলবিলাক উন্নতি কৰিব পাৰিব। 6 শিডিউল ইয়াত ট্ৰেন্সফাৰ ছাবজেক্ট, যেনেকৈ আমাৰ চুক্তিত 40টা আছিল যদিও 39 ছাবজেক্ট ইয়াত ট্ৰেন্সফাৰ ছাবজেক্ট এটাতো এতিয়ালৈকে দিয়া হোৱা নাই। 39টা ছাবজেক্ট ডিপাৰ্টমেণ্টটো আমাৰ ট্ৰেন্সফাৰ ছাবজেক্ট। কেতিয়াবা আমি শুনো কাউন্সিলৰ পৰা, যিহেতু কাউন্সিলত এছেম্বলি আছে, কাউন্সিলৰ পৰা বিল পাছ কৰি দিয়া হ'ল, কিন্তু সেই বিলটো পাছ নহ'ল, গভৰ্ণৰ অফিচত আছে, তেনেকুৱা আমি শুনিবলৈ পাওঁ। কাউন্সিলে নিজাকৈ কিবা এটা সিদ্ধান্ত লৈছিলে, কিন্তু ৰাজ্য চৰকাৰৰ অনুমোদন পোৱা নাই। মই পজিটিভলি কথাটো কৈ আছোঁ, নেগেটিভলি কোৱা নাই। আপুনি ট্ৰাই টু কনক্লুড। সেইকাৰণে মোৰ কথাটো হ'ল কি আপুনি নিজৰ সময়ত ক'ব কথাটো, আপুনি নিজৰ সময়ত ক'ব কথাটো। মই পজিটিভলি কথাটো কৈ আছোঁ যে এটা 6 শিডিউল যদি অল ৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগে, তেতিয়াহ'লে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ভাল মধুৰ যদি সম্পৰ্ক থাকে, তেতিয়াহ'লে কাউন্সিলত দিয়া যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট, যিবিলাক ছাবজেক্ট, এই ডিপাৰ্টমেণ্ট বা ছাবজেক্টবিলাক এতিয়া আমি আৰামত কৰি যাব পাৰোঁ। উদাহৰণ বহুতো আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে ছাপ'জ আমাৰ বিটিআৰ ৰেকৰ্ডত স্কুল কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা আছিলে। তেখেতে কৈছে যে কলেজটো তোমালোকে লোৱা, আমি ফাইনেন্সিয়েলি হেল্প কৰিম, সেইখিনি অধিকাৰটো তোমালোকৰ আছে। যিহেতু এডুকেশ্যন ট্ৰেন্সফাৰ ছাবজেক্ট, এইটো আপোনালোকে কৰিব পাৰে। তো এনেকুৱা এটা প্ৰগ্ৰেছিভ চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ 6 শিডিউলবিলাকক চলাবলৈ দি আছে। থেংক ইউ, থেংক ইউ। প্লিজ আৰু ভাল- প্লিজ মাননীয় সদস্য, আমি সকলোৱে জানো। এক মিনিট, আপোনাৰ পিছত আৰু 25গৰাকী সদস্য আছে। এক মিনিট, ছাৰ। 1 মিনিটত শেষ কৰক। মই অলপ সুযোগ ল'ব বিচাৰিছোঁ। মোৰ সমষ্টিত হৈছে 6 শিডিউলত হৈছে, 6 শিডিউলৰ ওপৰত আলোচনা কৰিবলৈ এটা ছাবজেক্ট লোৱা হৈছে। 2টামান কথা কৈ পেলাই মই সমাপ্ত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো 6 শিডিউলবিলাকক অধিক আৰু কমঠা দিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হাতত ব্যৱস্থা লৈ আছে। 125 যি এমেণ্ডমেণ্ট বিল, সেই বিলটো চলিত যি পাৰ্লামেণ্ট ছেশ্যন, সেই পাৰ্লামেণ্ট ছেশ্যনত উত্থাপন হ'বলৈ গৈ আছে। মই সেইকাৰণে উপাধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি আজিৰ যি বিধানসভা, এই বিধানসভাত যাতে আমিও 125 যি এমেণ্ডমেণ্ট যি বিল সদনত আহিবলৈ গৈ আছে, সদনত উত্থাপন হ'বলৈ গৈ আছে, সেইকাৰণে মোৰো অনুৰোধ যাতে আমি অসম বিধানসভাটো 125 এমেণ্ডমেণ্ট বিলটো যাতে পাছ কৰিবৰ কাৰণে যাতে এটা প্ৰস্তাৱ লোৱা হয়, তাৰ কাৰণে মই আপোনাৰ ওচৰত মই অনুৰোধ কৰিছোঁ। থেংক ইউ।